নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন সকলো ধৰণৰ কম্পিটিটিভ পৰীক্ষাত পূৰ্ণ সম্ভাৱনা থকা। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকল আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো উপাদানৰ অভাৱত কয়টাৰ ৰোগ হয়? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ আয়োডিন, অৰ্থাৎ আয়োডিন উপাদানৰ অভাৱত কয়টাৰ ৰোগ হয়। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে পাৱাৰ ট্ৰেন্সফৰ্মাৰৰ কাম কৰাৰ নীতি কোনটো নিয়মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ফেৰাডেৰ, অৰ্থাৎ পাৱাৰ ট্ৰেন্সফৰ্মাৰৰ কাম কৰাৰ নীতি ফেৰাডেৰ নিয়মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে ৰাডাৰ ব্যৱস্থাত ব্যৱহৃত তৰংগবোৰ কোন ধৰণৰ তৰংগৰ উদাহৰণ? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক মাইক্ৰ'ৱেভ, অৰ্থাৎ ৰাডাৰ ব্যৱস্থাত ব্যৱহৃত তৰংগবোৰ মাইক্ৰ'ৱেভ ধৰণৰ তৰংগৰ উদাহৰণ। আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে উড়ন্ত চকাৰ প্ৰতি ছেকেণ্ডত ঘূৰ্ণন জুখিব পৰা যন্ত্ৰটোৰ নাম কি? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ ষ্ট্ৰপ স্কোপ, অৰ্থাৎ উড়ন্ত চকাৰ প্ৰতি ছেকেণ্ডত ঘূৰ্ণন জুখিব পৰা যন্ত্ৰটোৰ নাম হৈছে ষ্ট্ৰপ স্কোপ। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো প্লাজমোডিয়াম পৰজীৱীৰ বাহক? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক মহ, অৰ্থাৎ মহ প্লাজমোডিয়াম পৰজীৱীৰ বাহক। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হৈছে লোৰ মৰিচা পৰাটো কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৰাসায়নিক বিক্ৰিয়া, অৰ্থাৎ লোৰ মৰিচা পৰাটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ঘূৰ্ণনৰ গতি কিমান? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক 28 কিলোমিটাৰ প্ৰতি মিনিট, অৰ্থাৎ পৃথিৱীৰ ঘূৰ্ণনৰ গতি হৈছে 28 কিলোমিটাৰ পাৰ মিনিটছ। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন বিজ্ঞানীয়ে বিৱৰ্তন তত্ত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ডাৰউইন, অৰ্থাৎ ডাৰউইন বিজ্ঞানীয়ে বিৱৰ্তন তত্ত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে পিঁপৰাৰ দংশনত কোনটো এচিড পোৱা যায়? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ মিথানয়িক এচিড, অৰ্থাৎ পিঁপৰাৰ দংশনত মিথানয়িক এচিড পোৱা যায়। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো হৈছে মৰিচা গ'লে লোৰ ওজনৰ কি পৰিৱৰ্তন হয়? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ বৃদ্ধি পায়, অৰ্থাৎ মৰিচা গ'লে লোৰ ওজন সাধাৰণতে বৃদ্ধি পায়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো হৈছে কোনটো যন্ত্ৰৰ দ্বাৰা সৌৰশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ফটো ভল্টিক কোক, অৰ্থাৎ ফটোভল্টিক কোক যন্ত্ৰৰ দ্বাৰা সৌৰশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কেন্দ্ৰত মধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ মান কিমান? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক 0, অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰত মধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ মান হৈছে 0। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো হৈছে কম উষ্ণতা জুখিব পৰা যন্ত্ৰটোক কি বোলা হয়? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ক্ৰায়'মিটাৰ, অৰ্থাৎ কম উষ্ণতা জুখিব পৰা যন্ত্ৰটোক ক্ৰায়'মিটাৰ বোলা হয়। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শ্ৰৱণ ক্ষমতা কিমান? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ, অৰ্থাৎ মানুহৰ শ্ৰৱণ ক্ষমতা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ। 15 নম্বৰ প্ৰশ্নটো হৈছে যদি এটা লো কাগজ আৰু শিল এটা শূন্যতাত একেলগে পেলাই দিয়া হয় তেন্তে কোনটোৱে প্ৰথমে পৃথিৱীৰ পৃষ্ঠভাগত স্পৰ্শ কৰিব? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ঘ তিনিওটা একেলগে, অৰ্থাৎ যদি এটা লো কাগজ আৰু শিল এটা শূন্যতাত একেলগে পেলাই দিয়া হয় তেন্তে তিনিওটা একেলগে পৃথিৱীৰ পৃষ্ঠভাগত স্পৰ্শ কৰিব। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কাছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ চিলিকা, অৰ্থাৎ চিলিকা কাছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান।
ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থৰ পাৰমাণৱিক তত্ত্বটো কোনজন বিজ্ঞানীয়ে দিছিল তলত চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ জন ডাল্টন অৰ্থাৎ পদাৰ্থৰ পাৰমাণৱিক তত্ত্বটো জন ডাল্টন বিজ্ঞানীজনে দিছিল ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো হৈছে ৱাশ্বিং মেচিনে কি নীতিৰ ওপৰত কাম কৰে তলত চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক কেন্দ্ৰ পৃথক অৰ্থাৎ ৱাশ্বিং মেচিনে কেন্দ্ৰ পৃথক নীতিৰ ওপৰত কাম কৰে ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হৈছে টৰ্কৰ এছআই একক কিমান তলত চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ নিউটন মিটাৰ অৰ্থাৎ টৰ্কৰ এছআই একক হৈছে নিউটন মিটাৰ আজিৰ অন্তিম প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংশই প্ৰধানকৈ এলজাইমাৰ ৰোগত প্ৰভাৱ পেলায় তলত চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক মগজু অৰ্থাৎ মানুহৰ শৰীৰত মগজু অংশই প্ৰধানকৈ এলজাইমাৰ ৰোগত প্ৰভাৱ পেলায় আৰু আপোনালোকে 20টা প্ৰশ্ন উত্তৰৰ ভিতৰত কোনে কিমান স্কোৰ কৰিলে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে থ্যাঙ্কস ফৰ ওয়াচিং